মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। মেট্ৰিকৰ ফলাফল দিয়াৰ তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অহা 19ৰ পৰা 21 এপ্ৰিলৰ ভিতৰত প্ৰকাশ পাব মেট্ৰিকৰ ফলাফল। গণিতৰ প্ৰশ্ন কাকতক লৈও উদ্বিগ্ন হ'ব নালাগে শিক্ষাৰ্থী আৰু অভিভাৱক। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শিক্ষা বিভাগে। সোমবাৰে শিক্ষা মন্ত্ৰীয়েও ঘোষণা কৰিছিল ফলাফল প্ৰকাশৰ সময়। বিহুৰ আগে পিছে ফলাফল ওলাব বুলি কৈছিল শিক্ষা মন্ত্ৰীয়ে। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10টা ডাঙৰ ঘোষণা। লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ মহিলা চাকৰি প্ৰত্যাশীলৈ দিলে ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাই পাব 10,000কৈ টকা। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আগবঢ়োৱা হ'ব এই ধন। ইয়াৰ পিছত দ্বিতীয় পৰ্যায়ত 25,000 টকা বেংকৰ ঋণ আগবঢ়োৱা হ'ব। ইয়াৰে 12,500 টকা দিব চৰকাৰে, বাকী 12,500 টকা বেংকক দিব লাগিব মহিলাসকলে। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 10 লাখ ছাত্ৰীয়ে পাব হাজাৰ হাজাৰ টকা। ৰাজ্যৰ 10 লাখ ছাত্ৰীক কলেজলৈ অহা যোৱা কৰিবলৈ আৰু কিতাপ কিনিবলৈ হিমন্ত চৰকাৰে দিব ধন। মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন ল'লে পাব 10,000কৈ টকা। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ্ৰেজুৱেশ্যনৰ বাবে এডমিশ্যন ল'লে হিমন্ত চৰকাৰে দিব 12,000 টকা। গ্ৰেজুৱেশ্যন শেষ কৰি বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীক হিমন্ত চৰকাৰে দিব 15,000 টকা। যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলে এই সুবিধা লাভ কৰিব। অৱশ্যে বিবাহিত ছোৱালীয়ে এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব। 3 লাখলৈ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব অৰুণোদয় আঁচনিৰ সুবিধা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড। ৰেচন কাৰ্ড থকা পৰিয়ালে জীৱন বীমা আৰু দুৰ্ঘটনা বীমা লাভ কৰিব। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব উজ্জ্বলা গেছ সংযোগৰ সুবিধাও। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1,04,000 যুৱক যুৱতীক ধন দিব চৰকাৰে।